দৰ্শকক স্বাগতম জনাই আগবঢ়াইছো দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কা আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তথা জাতি মাটিৰ গানেৰে অসমীয়া জনতাক উদ্বুদ্ধ কৰা জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাঙে শেহতীয়াকৈ নিজৰ স্থিতি সলনি কৰি চৰম অস্বস্তিত পৰিছে। দুদিন পূৰ্বে এখন সভাত কা আন্দোলনক লৈ সুৰ সলনি কৰি প্ৰদান কৰা কেতবোৰ মন্তব্যক লৈ জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন। শুকুৰবাৰে অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে তেওঁক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ঘূৰাই লোৱাৰ সকিয়নি প্ৰদান কৰে। সংগঠনটোৰ তিয়কস্থিত কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি উপদেষ্টা মনোজ গগৈয়ে কয়, আপুনি মানসিকতা সলনি কৰক, ক্ষমতাৰ পিছত দৌৰি স্বাৰ্থপৰতাৰ পৰিচয় নিদিব। আপুনি মানসিকতা সলনি নকৰিলে জাতিৰ স্বাৰ্থত আমি আপোনাক প্ৰদান কৰা সৰ্বোচ্চ সন্মান ঘূৰাই ল'বলৈ বাধ্য হ'ম। আমেৰিকা যুক্তৰাষ্ট্ৰত কাম কৰি থকা ভাৰতীয়সকলৰ বাবে সুখবৰ। প্ৰৱাসী নীতি সলনি কৰা হৈছে। গ্ৰীণ কাৰ্ডত লৈ ইমান দিনে ট্ৰাম্পে যি বাধাৰ সৃষ্টি কৰিছিল, জো বিডেনে সেয়া আঁতৰাব বিচাৰিছে। জো বিডেনৰ এই সিদ্ধান্তই আমেৰিকাত থকা ভাৰতীয়সকলৰ মনত সকাহ আনি দিছে। বিশেষ কৰি তথ্য প্ৰযুক্তি খণ্ডত কাম কৰা সকলৰ বাবে এয়া এক আশাৰ বতৰা। ছ'চিয়েল মিডিয়া এতিয়া এক শক্তিশালী গণমাধ্যমত পৰিণত হৈছে। ফেচবুক, হোৱাটছএপকে ধৰি বিভিন্ন অটিটি প্লেটফৰ্ম আৰু নিউজ পৰ্টেলক নিয়ন্ত্ৰণ কৰিবলৈ আজি কেন্দ্ৰীয় চৰকাৰে কেতবোৰ বিশেষ নিয়ম বান্ধি দিয়ে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে আজি এইবুলি ঘোষণা কৰে যে ছ'চিয়েল মিডিয়াত দিয়া আপত্তিজনক পষ্টৰ উৎস বিচাৰি উলিয়াব লাগিব। ইয়াৰ বাবে ছ'চিয়েল মিডিয়া পৰিচালনাৰ সৈতে জড়িত সংস্থাই এজন আপত্তি নিষ্পত্তিকৰণ বিষয়া নিযুক্ত কৰিব লাগিব। সেই বিষয়াজনে আপত্তিজনক তথ্য অথবা পষ্টৰ বিৰুদ্ধে 24 ঘণ্টাৰ ভিতৰত অভিযোগ পঞ্জীয়ন কৰিব লাগিব। ছ'চিয়েল মিডিয়া পৰিচালনা কৰা সংস্থাই আপত্তিজনক পষ্টৰ আদি উৎসৰ তথ্য জনাব লাগিব। ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে প্ৰথম প্ৰস্তাৱ হ'ব কা বাতিলৰ দাবী। ইতিমধ্যে অসম জাতীয় পৰিষদৰ লগত আনুষ্ঠানিক মিত্ৰতা হৈছে আৰু কেইবাটাও আঞ্চলিক দল এই মিত্ৰতাত থাকিব বুলি ঘোষণা কৰে কমল কুমাৰ মেধিয়ে। কমল কুমাৰ মেধিয়ে লগতে কয় যে আমাৰ চৰকাৰ আহিলেই 2 বছৰৰ ভিতৰত প্ৰকৃত কৃষকক ভূমি পট্টা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় নিৰ্বাচন আয়োগে শুকুৰবাৰে 3টা পৰ্যায়ত অসমত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সময়তে শুকুৰবাৰে ৰাতি গুৱাহাটীত আহি উপস্থিত হয় বিহাৰৰ আৰজেডিৰ নেতা তেজস্বী যাদৱ। শুকুৰবাৰে নিশা খানাপাৰাত মহাজোঁটৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নেতাগৰাকী। বিহুৰ পূৰ্বে অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমসহ 4 ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰ্বাচনৰ দিন। 27 মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। 1 এপ্ৰিলত দ্বিতীয় আৰু 6 এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 2 মে'ত হ'ব ভোটগণনা। উপ আৰক্ষীৰ অধীক্ষক হিচাপে আজি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰে ধিং এক্সপ্ৰেছ হিমা দাসে। সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় হিমা দাসক। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।